গান্ধাৰীয়ে চকুত পাতি বন্ধা কাৰণেই দুৰ্যোধন দুঃশাসন অত্যাচাৰী হ'ল। যিটো গাভৰুৰ ছোৱালীয়ে পঢ়াৰ সময়ত নপঢ়ি ৰীল চাই সময় নষ্ট কৰিছে, থিতিঙালি কৰি সময় নষ্ট কৰিছে। কামাতুৰ পুৰুষক কামিনীক সন্তুষ্ট কৰিবলৈ অতিৰিক্ত টকা পইচা আৰু অলংকাৰ দৰকাৰ। পুৰুষ যদি নাৰীৰ দেহ পাগল হ'লহেঁতেন তে বিয়া নামৰ শব্দটোৱে নাথাকিলেহেঁতেন। গতিকে লক্ষ্মীৰ কথাত বাছ বিচাৰ নকৰি লক্ষীক সান্তনা দিবলৈ আনিলে। পিছত ক'লে বোলে মই আনিব বিচৰা নাছিলোঁ, বোলে ময়ো আপোনাক তালৈকে যাই থকা বিচৰা নাই। গতিকে দুয়ো কুল ৰক্ষা কৰি ঈশ্বৰ আনিলে। কিন্তু কি ভাৱনাত জন্ম যে তেওঁলোকৰ ভাৱনাটো শুদ্ধ নাছিল। কাৰণ সন্ধ্যাই কামাসক্ত হৈছিল কশ্যপ মুনিৰ প্ৰতি, আৰু কশ্যপ মুনিয়ে অনৈতিক কাৰ্যত সন্মতি দিবলগীয়া হৈছে। অনৈতিক কাৰ্যত সন্মতি দিবলগীয়া হোৱাৰ কাৰণে তাহাঁতে ক্ষেত্ৰস্পুত্ৰ হৈ যাব জন্ম, তাৰমানে অবৈধ সন্তান। অবৈধ সন্তান হোৱাৰ কাৰণে মাকেও ত্যাগ কৰিলে, বাপেকেও ত্যাগ কৰিলে। গতিকে অচিন কাঠৰ থোৰা, যি মানুহে কৰচ গছ চিনি নাপায় বা ৰবাব টেঙা চিনি নাপায়, ৰবাব টেঙা আৰু কৰচ গছৰ ঠানিৰ কোৱালিটি একেই। তাৰ ৰবাব টেঙাৰ ঠানিও নাফাটে আৰু কৰচ গছৰ ঠানিও নাফাটে, দা কঠাৰ লগাই। কিন্তু তাকে নাচিনি পাই যদি আমাৰ পিছফালে থকা ভেলকৰৰ ঠানি লগাই দিয়ে কি হ'বগৈ? দুদিনতে নালটো ভাঙিব, হয়নে? গতিকে অচিন কাঠৰ থোৰা লগাবলৈ মানা কৰিলে। আৰু তেতিয়া চাৰি সিদ্ধই ইজনে সিজনক কোৱাকুই কৰিছে। বৈকুণ্ঠত থাকে, বাহিৰলৈকে আহিল, লক্ষ্মীক বোলে অপমান কৰিছে। বিষ্ণুৱে ক'লে নহয়, মোহৰ পাশক আশে লক্ষ্মী দেৱী টাংকো নিবাৰিলা দুয়োকো দেখি, সুমৰিও পুৰণি কথা কওঁ চিন্তি আছোঁ মই আপোনাক। আগতেও তোমালোকে লক্ষ্মীক অপমান কৰিছিলা, হয়নে? বিষ্ণুৱে কোৱা নাই জানো? তেতিয়া ইহঁতে ইমান ধুনীয়া ঠাইত থাকি, ইমান পবিত্ৰ ঠাইত থাকি সিহঁতৰ অপবিত্ৰ চিন্তা কিয়? তেতিয়া নাৰদে কৈছে চাৰি সিদ্ধক, পবিত্ৰ ঠাইত থাকিলেই নহ'ব, পবিত্ৰ ভাৱনা আহিব লাগিলে পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ। গতিকে কি অংশত জন্ম? সেইকাৰণে নাৰদে তেতিয়া চাৰি সিদ্ধক কৈছে, সনত কুমাৰক কৈছে, শুনা চাৰি সিদ্ধ, যে পিতৃ আৰু মাতৃৰ যেতিয়া সম্বন্ধ হয় তেতিয়া ভূমিতত্ত্ব অৰ্থাৎ মাটি, ভূমিতত্ত্বৰ পৰা এটা সন্তানৰ গাত নোম, নখ, ছাল, মাংস, অস্থি, মজ্জা আহে। জলতত্ত্ব চকুলো, লেলাৱতী, ঘাম, তেজ, পেচাব, বীৰ্য। আহিল জুই, অগ্নিতত্ত্ব, খং, ৰাগ, ভোক, পিয়াহ, তৃষ্ণা, এইবোৰ ক'ৰ পৰা আহে? অগ্নিতত্ত্ব। বায়ুতত্ত্বৰ কি আহিব? চলন, বলন, প্ৰসাৰণ, সংকোচন, ধাৰণ, মানে ব্ৰেইন কেপাচিটি। এতিয়া শূন্য তত্ত্বৰ পৰা কি হ'ব? কাম, ক্ৰোধ, লোভ, মোহ আৰু ভয়। এই 25টা কথা পিতৃ মাতৃৰ পৰা সন্তানৰ গাত আহে, যাৰ কাৰণে প্ৰায় সন্তানবোৰ হয় পিতৃ নহয় মাতৃৰ নিচিনা দেখা যায়। বহুতে কয় দেই গাঁৱত, সৰুতে বিয়া হৈছিল নেকি কম বয়সতে মাক, এতিয়া জীয়েক আৰু মাকক বায়েক ভনীয়েক যেন দেখি মাকক আৰু এবাৰ বিয়া দিব পৰাতে আছে। একদম কাটি কুটি 4 লাখ মাকে হৈছে, কয় নাই কেতিয়াবা? আৰু কেতিয়াবা কয় বা ইমান চোকা, বোলে তেজ কাৰ আকৌ, বাপেক কেনেকুৱা? বাপেক কেনেকুৱা? মস্ত চোকা। মানে মানুহ কয় আৰু বোলে বাপেকৰ নিচিনা চোকা, মাকৰ নিচিনা দেখা, মানে যেনেকৈ নহওক হয় মাকৰ নিচিনা নহয়, বাপেকৰ নিচিনা দেখাত হ'বই। আহিব ক'ৰ পৰা? হয় এটা সাঁচতে মূৰ্তি ঢালিলে একে ধৰণৰ নহয় জানো ৰেডিমেড মূৰ্তিবিলাক, হয় নাই? গতিকে একে সাজতে ঘৰৰ কাৰণে কি সাজত গৈছে, কি ভাৱনাত গৈছে। গতিকে যিখিনি সময়ত সন্ধ্যা আৰু কাশ্যপ ঋষি লগ লাগিছিল সেই সময়খিনি কেনেকুৱা আছিল? সন্ধ্যা সময়। ভাৱনা কি আছিল? কাম। উদ্দেশ্য কি আছিল? লগ লগা। কিন্তু উদ্দেশ্যটো এইটো নাছিল যে সাত্বিক দুজনক জন্ম দিয়া। যিহেতু ভাৱনা ঠিক নহ'ল, ভাৱনা ঠিক নোহোৱাৰ কাৰণে তেওঁলোকৰ কি হ'লগৈ? সাত্বিক সন্তান জন্ম নাপালে। কিন্তু বিষ্ণুৰ সংগ দিলেহে, কিন্তু বিষ্ণুৰ সংগত তেওঁলোকে ল'ব নোৱাৰিলে, যাৰ ফলত তেওঁলোকৰ ভাৱনা অলপ বেকা হৈ থাকে, যাৰ কাৰণে তেওঁলোকে বৈকুণ্ঠৰ দৰিহ মৰ্ত্যত অসুৰ জন্ম ল'ব লগা হ'ল, বিপৰীত বুদ্ধিত আহিবলগীয়া হ'ল। কিন্তু কয়াধুৰ ভাৱনা ভাল আছিল। এতিয়া স্বামীয়ে কি ভাবিছে?
যে ময়েই ত্ৰিজগতৰ ঈশ্বৰ হিৰণ্যকশিপুৱে। গতিকে হিৰণ্যকশিপুক কেনেকৈ চিধা কৰিলে কয়াধুৱে? তেওঁক বিভিন্ন ধৰণেৰে মানে ঈশ্বৰৰ বিষয়ে সুধিছে গিৰিয়েকক। হেৰি নহয় স্বামী, মোৰ দেৱৰ মানে আপোনাৰ ভাতৃক কোনে বধ কৰে? বৰাহৰূপী বিষ্ণুই মানে। বোলে বৰাহৰূপী মানে সেইডাল ছদ্মবেশী, কেতিয়াবা হাতী, কেতিয়াবা মাখি, কেতিয়াবা চাহী, কেতিয়াবা বাঘ, কেতিয়াবা সিংহ, কেতিয়াবা গাহৰি হৈ যায়। তাৰমানে যিকোনো ৰূপ ধৰিব পাৰে। বোলে তেতিয়াহ'লেতো আপোনাৰ ৰূপটো ধৰি কেতিয়াবা আহি মোৰ ওচৰত আহিব, হয়নে? বোলে পাৰে। বোলে তেওঁ ক'ত থাকে? বোলে বৈকুণ্ঠ। বোলে বৈকুণ্ঠত আপুনি গৈছেনে নাই? বোলে নাই যোৱা। সেইখন দেখাত কেনেকুৱা? বোলে তাত দিন ৰাতি একো গম নাপায়, জাত পক্ষী নাপায় দিনৰ ৰাতি, হয়নে? আৰু ইমান ধুনীয়া ঠাই য'ত দিন ৰাতি একো গমেই নাপায়। তাৰপিছত কৈছে বোলে তেওঁৰ আৰু বেলেগ কিবা নাম আছে নেকি? তেতিয়া হিৰণ্যকশিপুৱে কৈছে বিষ্ণু, হৰি, অনন্ত, অচ্যুত, কেশৱ, এই বিভিন্ন নাম আছে। বা আপুনি দেখোন তেওঁৰ বহুত নাম জানে, হয়নে? বাৰু আপোনাৰ ভাতৃক কি ৰূপত হত্যা ক'লে? বোলে বৰাহ ৰূপত কৈছোৱে নহয়, হয়নে? বাৰু ই হেৰি নহয়, এতিয়া আপুনি তেওঁৰ লগত কি কৰিব? বোলে মই যুদ্ধ কৰিম। যুদ্ধত কি কৰিব? বোলে মই হিৰণ্যকশিপুক পৰাস্ত কৰিম। পৰাস্ত কৰিব লাগিলে তেওঁতকৈ আপোনাৰ বেছি বল লাগিব। তেওঁতকৈ বেছি বল লাগিলে আপুনি এতিয়া কাক উপাসনা কৰিবগৈ? বোলে ব্ৰহ্মাক কৰিম। বোলে ব্ৰহ্মা কোন? সেইটোও ক'লে। এতিয়া ব্ৰহ্মা কাৰ অংশ? সেইটোও ক'লে। বোলে ব্ৰহ্মা যাৰে অংশ আকৌ তাকে ভজিব, তাকে ভজি পেলাই আকৌ আপুনি মানে এতিয়া বিষ্ণুৰ লগত যুদ্ধ কৰিব, এইটো মই বুজি পোৱা নাই। তাত স্বামীয়ে কৈছে সেই বিষ্ণুৰে অংশ ব্ৰহ্মা, আকৌ ব্ৰহ্মাক তেওঁ তপস্যা কৰি পেলাই সন্তুষ্ট কৰিব। বোলে ব্ৰহ্মাই জানো আপোনাক বিষ্ণুক যুঁজিব পৰা শক্তি দিব পাৰিব? বোলে মোৰ নিজাকেতো আছেই। এইবাৰ কয়াধুৱে কি কৰিলেগৈ? এটা ধুনীয়া বুদ্ধি খেজিলে। এটা কথা ভাবকচোন স্বামী, আপুনি ঘোষণা কৰি দিয়ক এই স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিজগতৰ আপুনিয়ে স্বামী। কোন বিষ্ণু বাদ দিয়ক, উল্টা কথা শিকাইছে কয় নেকি? কোন বিষ্ণু বাদ দিয়ক, আপুনি নিজকে ভাবকচোন যে বিষ্ণুতকৈও মই ওপৰত। আৰু এই বুলি ভাবকচোন আপুনি নিজে বিষ্ণু। ইওতো মায়ে ধৰিব পাৰে হিৰণ্যকশিপুৱে। সেইকাৰণে কৈছেগৈ আপুনি নিজে এবাৰ শংখচক্ৰ গদা পদ্ম লৈ চাওকচোন। এইবাৰ 4খন অস্ত্ৰ তেওঁ লৈ চাইছে। বোলে কেনেকুৱা লাগিছে? সেই মোৰ নিজকে বিষ্ণু বিষ্ণু লাগিছে। এতিয়া ভাবকচোন আপুনি সেই বিষ্ণু নে আপুনি বিষ্ণু বুলি ভাবকচোন নিজকে। হিৰণ্যকশিপুক নিজকে বিষ্ণু বুলি ভাবিব বাধ্য কৰালে গিৰিয়েকে। অৰ্থাৎ যিবিলাক আমাৰ মাহী, পেহী, খুৰী, জেঠী ছোৱালী বিয়া দিছোঁ, কাৰণ মাহী ছোৱালী, পেহী ছোৱালী, জেঠী ছোৱালী, খুৰী গোটেইবিলাক মোৰ ভনী নহয়নে? এই গোটেই সোপাকে বিয়া দিয়া ছোৱালীক এদিন গোটাই পেলাই মই কৈছোঁ, এই ছোৱালীহঁত কথা এটা দেই। বোলে কি দাদা? বোলে তহঁতি যদি মগজুত অলপমান ঘি আছে তেতিয়াহ'লে তহঁতৰ পৈৰহঁতক, গিৰিয়েৰহঁতক তহঁতে ৰজা বনাবি, আৰু গিৰিয়েৰহঁত যদি ৰজা হৈ যায় তহঁতে ৰাণী হৈ যাবি, হয় নহয়? আৰু ৰাণীটো বিৰাট সন্মান পায়। আৰু যদি তাকে নকৰি উল্টাটো কৰ, বোলে তাৰমানে কি? বোলে গিৰিয়েৰহঁতক তহঁতে যদি গোলাম বনাওঁ, বোলে নাকি লগাই যেনেকৈ ঘোঁৰাক চলাই বোলে যেনেকৈ চলাওঁ তেনেকৈ চলাওঁ, যদি গোলাম বনাওঁ তাৰ গোলামৰ বিবি হৈ থাকিবি, হয়নে? দোকানত ধাৰ লাগিব, গিৰিয়েৰৰ বাৰু গিৰিয়েৰৰ জিভাৰ ভৰি পাক খাব, অশান্তি কোনে পাব? তহঁতি পাবি। এতিয়া ভাল কোনটো হ'ব? গিৰিয়েৰক ৰজা পাতিলে কি হ'ব? তহঁতে ৰাণী হবি। আৰু যদি গিৰিয়েৰক গোলাম পাতে তহঁতে গোলামৰ বিবি হবি, কি হবি ক? হয়নে দাদা? আমি আমাৰ স্বামীক ৰজা বনোৱাই ভাল, কাৰণ স্বামী যদি ৰজা হয় আমি ৰাণী হৈ যাম, হয়নে? সেইকাৰণে কয়াধুৱে কি কৰিলেগৈ? নিজৰ স্বামীক ক'লে আপুনি নিজকে বিষ্ণু বুলি ভাবকচোন, আপুনি নিজকে হৰি বুলি ভাবকচোন, হয়নে? আপুনি যদি নিজকে হৰি বা বিষ্ণু বুলি ভাবে তেতিয়াহ'লে মই আপোনাৰ সন্তানৰ মাতৃ হ'ম। তেতিয়া কৈছেগৈ অঁ ময়েই বিষ্ণু, ময়েই হৰি, আৰু কোন বেলেগ নাৰসী আছে যদি মোতকৈ তলত, হয়নে? তাৰ মানে সি নিজৰ ৰূপত যুঁজিবৰ কাৰণে তাৰ সাহস নাই, সেইকাৰণে সি গাহৰি হৈছে কচুৰ আলুখন্দা, হয় নাই? তো মই কচুৰ আলুখন্দা গাহৰিক কিবা খাতিৰ কৰোঁ নেকি, হয়নে? গতিকে এই কৈছেগৈ আপুনি যদি ব্ৰহ্মাৰ পৰা বৰ লৈও এনেকুৱা বৰ ল'ব যাতে আজিলৈকে পৃথিৱীত বিশ্বমানৰ কোনেও সেনেকুৱা বৰ লোৱা নাই। আৰু যদি মানে তেওঁ আহেও যাতে বিপাঙত পৰি যায়, আপোনাৰ লগত যুদ্ধ কৰিবৰ কাৰণে ভয় কৰে। বুদ্ধি কোনে দিছে? কয়াধুৱে দিছে ন, হয়নে? গতিকে স্বামীয়ে ভাবিবলৈ বাধ্য হ'ল ময়েই বিষ্ণু, ময়েই হৰি। আৰু স্বয়ং যেতিয়া ঈশ্বৰ ভাৱনা কৰিলে তেতিয়া ইয়াতে সুন্দৰ কথা এটা কৈছে যে
যেনেমতে শত্ৰু ভাবে হৰিক পাৱয় ভক্তিভাৱে সেই মতে বৈষ্ণ কৰয় ইহাৰৰ দৃষ্টান্ত কহোঁ তাক শুনিও কওঁ ও যেন বাঘ পৰুৱা কওঁ চিন্তে যি টোপো কওঁ কুমাৰণী পোক মাটিৰ বাঘ সাজে বাঘ পৰুৱা বুলি কওঁ এতিয়া বাঘ পৰুৱাই যদি মকৰা এটাও লৈ যায় পঁইতাচোৰা এটাও নিয়ে বৰল এটাও নিয়ে কুদু বৰল এটাও ধৰে আৰু মাটিৰ সেই বাঘটোৰ ভিতৰত সোমোৱাই দিয়ে 20 দিন বা এমাহ পিছত যেতিয়া খুলি দিবগৈ মাখিটো বাঘ পৰুৱা হ'ব বৰলটো বাঘ পৰুৱা হৈ যাব কিয় কওকচোন বাঘ পৰুৱাটোৰ ইমান বিষ আছে আৰু ইমান নিচাজাতীয় ঔষধ আছেগৈ সেই বাঘ পৰুৱাটোৱেই বৰলটোক ফৰিংটোক খুট মাৰি দিয়াৰ লগে লগে দংশন কৰাৰ লগে লগে ভয় খায় জ্বালা যন্ত্ৰণাৰ সৃষ্টি হয় কিন্তু খাই নেপেলায় সেইটো বাঘ পৰুৱাটোৱে এই যে ভয় খাই তাৰমানে ভয় খাওঁতে যিটো ৰূপ দেখে সেই ৰূপতেই তাক লতা কন্দুৱাই পেলায় আৰু আগৰ পাখি খৰি এইবাৰ কুমাৰণীৰ দৰে গাঢ় নীলা ময়ূৰৰ পাখিৰ নিচিনা ৰঙৰ পাখি গজি আহিব মুখখনৰ আকৃতি সলনি হ'ব অৰ্থাৎ যিটোৰ ওপৰত ভয় খাইছিল বাঘ পৰুৱাটোক বৰলটো পঁইতাচোৰা হৈ মানে ভোমোৰাটো চব কিন্তু গৈ পেলাই সেই বাঘ পৰুৱাটোৰ দৰে হ'ব নহয়নে ঠিক কেনেদৰে বিষ্ণুৰ প্ৰতি ভয়ো খাই আছে পাৰিম নে নোৱাৰিম এবাৰ সাহসো আহিছে পাৰিম বুলি এইবাৰ ঘৈণীয়েকৰ কথা মতে আইগৰাকীৰ কথা মতে নিজকে নিজে ঘোষণা কৰিলে ময়ে ত্ৰিজগতপতি ময়ে ত্ৰৈলোকেশ্বৰ কিন্তু কয়াধুৱে কি ভাবিছে এয়া কোনো দৈত্য নহয় পৰমাত্মা আছে তেওঁৰে অংশ এয়া ঈশ্বৰে এই ৰূপত মোৰ স্বামীৰ ৰূপত আহিছে এওঁৱেই এই ৰূপত আহিছে কাৰণ নাৰদে শিকাই দিছে না সেইকাৰণে দৈত্য স্বামীৰ লগত সম্পৰ্ক হ'লেও কয়াধুৰ সন্তান কিন্তু দৈত্য নহ'ল ফৰ্মুলাটো গতিকে চতুৰ নাৰীবিলাকে বিয়াৰ পাছত স্বামীৰ কিবা যদি বদভ্যাসো থাকে তাক পৰিৱৰ্তন কৰাই ল'ব জানে যি নাৰীয়ে তেওঁ MA পাছ কৰিছেনে BA পাছ কৰিছেনে আৰ্টছত কৰিছেনে ছায়েন্সত ডাঙৰ কথা নহয় যি নাৰীয়ে বিয়াৰ পাছত নিজৰ সংসাৰখন সামৰি ল'ব জানে নিজৰ সংসাৰখনত তেওঁৰ স্বামীক কেনে কৰিব শহুৰক কি ব্যৱহাৰ কৰিব শাহুক কি ব্যৱহাৰ কৰিব দেৱৰক কি ব্যৱহাৰ কৰিব ননদক কি ব্যৱহাৰ কৰিব সকলোৰ লগতে চতুৰালিৰে ব্যৱহাৰ কৰি গোটেই ঘৰখনৰ মৰমৰ পাত্ৰ হৈ যায় সেইখন ঘৰ স্বৰ্গ হৈ যায় আৰু সেইখন ঘৰত যেতিয়া শিশুৰ কলৰৱ আহিব সেই শিশু বেয়া নহয় কেতিয়াও ভাল হয় কাৰণ যি নাৰীয়ে অঘাইতং পুৰুষকো বশ কৰিব পাৰে বনৰ বাঘ বনৰ হাতীকো চাৰ কাছত নচুৱাই তেতিয়াহ'লে মই নিজৰ স্বামীকে নচুৱাব নোৱাৰিমনে হয়নে তে কাৰণ নাৰীয়ে জানে যেতিয়া কাৰণ পুৰুষ হ'ল মৰমৰ বশ প্ৰকাণ্ড হাতী এটাক যেনেকৈ মাউতে লাংচিং পাতেৰে বশ কৰে সেনেকৈ যিমান শক্তিশালী নহওক পুৰুষ সদায় মৰমৰ বশ পুৰুষ যদি নাৰীৰ দেহ পাগল হ'লহেঁতেন তে বিয়া নামৰ শব্দটোৱে নাথাকিলেহেঁতেন 12 বছৰৰ পৰা 19 বছৰলৈকে ল'ৰাই হওক বা ছোৱালী হওক আপুনি কিন্তু নিজৰ নিয়ন্ত্ৰণত ৰাখক আৰু পৃথিৱীত সতী নাৰী নাথাকিলেহেঁতেন যদি পুৰুষ দেহ পাগল হ'লেন পুৰুষ মৰমৰ বলীয়া সেইকাৰণে আইগৰাকীয়ে কিমান কেতেৰা জেঙা মাৰাৰ পাছতো কিমান ককৰ্থনা বিকৰ্থনা তাচ্ছিল্য কৰাৰ পাছতো আকৌ ঘূৰি সন্ধিয়া হ'লে চৰাই বাহলৈ উভতাৰ হাতেৰে নিজৰ সেই ঘৈণীয়েকৰ কাষলৈ আহে নীলাজৰ দৰে কিমান বেয়া গালি থাকে বোলে আপোনাক দুচেও কৰিম অমুক কৰিম মই যদি অমুক হ'ম ইমান মানে তাচ্ছিল্য কৰে কিমান গৰ্জনা দিয়ে তাৰ পাছতে কোনো নীলাজৰ দৰে ইমান বেয়া গালি থাকে যে আপোনাৰ লগত মই শংকা নকৰোঁ তাৰপিছতে যদি নীলাজৰ দৰে স্বামী যদি আইগৰাকীৰ কাষত আহিছে আৰু আইগৰাকী যদি গুৰুত্ব দিয়া নাই এইবাৰ কিন্তু হেৰুৱাব স্বামীসকলেও জানে তথাপিতো মই যাওঁচোন দেই কিন্তু এইবাৰ যদি নিজৰ প্ৰেমৰ মূল্য বিচাৰি নাপায় কিন্তু এইবাৰ যদি আঁতৰি যাব লাগে স্বামী কিন্তু আইগৰাকীৰ জীৱনতে বিধৱা হ'ব অৰ্থাৎ মৰমৰ মানুহজনৰ মৰম যদি আইগৰাকী বুজি পাবলৈ অসমৰ্থ হ'ল কেৱল যদি নিজৰ স্বামীক গালি গাঞ্জনা তাচ্ছিল্য ভৰ্ৎসনা কৰিলেই নিজে তাৰমানে পত্নী বুলি ভাবে
তেতিয়াহ'লে স্বামীয়ে কিন্তু এনেকৈ এৰিব জীয়াই থাকোঁতে বিধৱা হ'ব। সেইকাৰণে কৈছেগৈ মৰম নুবুজে, কিন্তু মৰম আৰু শ্ৰদ্ধাৰ ঠাইত সেই কদৰৰ যদি আত্মসন্মান নাপায় স্বামী কিন্তু অবাতে যাবলগীয়া হয়। কিন্তু মনত ৰাখিব, পৃথিৱীৰ সকলো পুৰুষ দেহ পাগল নহয়। দেহ পাগল হোৱা হ'লে এই সংসাৰখনৰ চাৰিওফালে বেমেজালি সৃষ্টি হ'লে। কামাতুৰ পুৰুষক কামিনীক সন্তুষ্ট কৰিবলৈ অতিৰিক্ত টকা পইচা আৰু অলংকাৰ দৰকাৰ। সোণ ৰূপ আৰু অতিৰিক্ত ধন টকা পইচা যিবিলাক কামাতুৰ পুৰুষ, তেওঁলোকে কামিনী যিবিলাক কাম ভাৱনা থকা নাৰী, তেওঁলোকক সন্তুষ্ট কৰিবলৈ অতিৰিক্ত। কিন্তু যি সতী নাৰী, সতী নাৰীয়ে স্বামীৰ কি বিচাৰে? শৌৰ্য, বীৰ্য আৰু এজন কৰ্মঠ পুৰুষ বিচাৰে। স্বামী কিমান শকত কিমানখিন পিছৰ কথা, কিন্তু যি স্বামীয়ে কাম কৰি ভাত খাব পাৰে, নিজৰ কৰ্মশক্তি আছে, দক্ষতা আছে, যাৰ সমাজত সন্মান আছে, তেনে স্বামীকহে সতী নাৰীয়ে বিচাৰে। সতী নাৰীয়ে ৰজা এটা নিবিচাৰে দেই। সতী নাৰী টকা পইচাত ভুল নাযায়, স্বামীৰ ৰূপত ভুল নাযায়। স্বামী সেই স্বামীক ভাল পায় যি স্বামীয়ে পত্নীৰ লগত ভৰসা মানে আস্থা আৰু স্বচ্ছতা, যি আৰবেৰ নাৰাখে, স্বচ্ছতা আৰু ভৰসা লগতে যিয়ে গভীৰ আস্থা প্ৰয়োগ কৰি তেনে পুৰুষক সতী নাৰীয়ে ভাল পায়, হয়নে? আৰু সৎপুৰুষে নাৰীৰ ৰূপত ভুল নাযায়, গুণৱতী নাৰীৰ প্ৰতিহে আকৰ্ষিত হয়। আৰু এগৰাকী নাৰীয়ে গম পাব লাগিব তেওঁৰ ৰূপটোৰ কাৰণে যদি কোনো পুৰুষে তেওঁৰ কাষত কাষ চাপি আহে, তেতিয়াহ'লে তেওঁতকৈ বেছি ৰূপৱতী পালে তেওঁকো লঠিয়াব। গতিকে সেইকাৰণে সতী নাৰীয়ে নিজৰ ৰূপক কি নিদিয়ে? অগ্ৰাধিকাৰ নিদিয়ে। গতিকে গুণক আশ্ৰয় কৰিব লাগিব। গুণক আশ্ৰয় কৰিব লাগিলে নিৰ্গুণ ঈশ্বৰক জানিব লাগিব। আৰু নিৰ্গুণ ঈশ্বৰক জানিবলৈ সক্ষম নহ'লে নিজৰ এই গুণৰ ওপৰত মানুহৰ ময়মূত্ৰ অহংকাৰ আহি যায়। আৰু অহংকাৰ আহি যোৱাৰ কাৰণে জয় বিজয়ৰ পতন ঘটিল। আৰু জয় বিজয়ৰ যেতিয়া পতন ঘটিল, তেতিয়া নাৰদে ঈশ্বৰক সুধিছে, হে ঈশ্বৰ, আপুনি এইটো আনিছিল জয় বিজয়ক বৈকুণ্ঠলৈ, এতিয়া জয় বিজয়টো মৰ্ত্যত অসুৰজনীত জন্মগ্ৰহণ কৰিব। কাণ্ডটো কি হ'লগৈ ঘটনাটো? অৰ্থাৎ নাৰদে সুধিলে, দুজন ভকত বৈকুণ্ঠৰ দৌৰি আজি পতিত হ'ল মৰ্ত্যলোকত, এতিয়াতো বদনাম হ'ল, এতিয়া ঘটনাটো কি হ'ল? তেতিয়া কৃষ্ণই কৈছে, এঘৰ মানুহৰ পানী খোৱা পাটনাত এটা আছিল, কেঁচা কুঁৱা। কুঁৱাটোত ৰছী আছিল, ৰজ্জু, আৰু কুঁৱাটোত ধাম এডাল আছিল, আৰু ধামডালত কপিকল দিয়া আছিল। কপিকলটোত ৰছীডাল দিয়ে, ৰছীডালৰ মূৰটোত খণ্ডঘট মানে আজিৰ ভাষাত বাল্টিং। এদিন ৰছীডাল পুৰণা হোৱাত বাল্টিংটো ছিঙি পানীত পৰিল। নাৰদক সুধে, এতিয়া কি হ'ব? বোলে বাল্টিংটো পানীত ডুব গৈ বোকাত পৰিব। এতিয়া গৃহস্থ এতিয়া কি কৰিব? সেইডাল ৰছীতে বা বেলেগ এডাল ভাল ৰছীত এডাল লোহাৰ কাঁইট বান্ধি দিব, আৰু কাঁইটডাল পানীত গৈ পানীৰ তলত গৈ পৰি যোৱা খণ্ডঘট বা বাল্টিংটোক নাকে কাণে ধৰি ওপৰত তুলিব, নুতুলিব জানো? কিন্তু লোহাৰ কটাডালৰ জানো চকু আছেতো? নাই। কিন্তু চকু থকাৰ দৰে লোহাৰ কটাডালে যেনেকৈ বাল্টিংটোক নাকে কাণে ধৰি ওপৰলৈকে তুলি আনে, মই তাকেই কৰিম। বোলে কি? বোকাত ৰছী ছিঙি পৰি যোৱা বাল্টিংটোক যেনেকৈ কটাডালে তুলি আনেগৈ, ৰছীডালেতো নানে, ৰছীডাল লিভাৰহে। গতিকে ঠিক সেনেকৈ দুগ্ধপোষ্য সন্তানটো, অৰ্থাৎ গাখীৰ খোৱা কেঁচুৱা এটা চুচৰি বাগৰি ফুৰিছে, যেতিয়া লেতেৰা হয় কেঁচুৱাটো, মাকৰ উহাৰত গাখীৰে খুন্দা মাৰি জানে, তেতিয়া মাকে কেঁচুৱাটোক ধুৱাই পখালাই নিজৰ উহাৰ নিদিয়েনে? ঠিক তেনেকৈ মায়াপংকত পতিত হোৱা বিষয় বাসনাৰ পাল্লাত পৰি আজি মৰ্ত্যলোকত গমন কৰা জয় বীজক মই ধুৱাই পখালাই আকৌ বৈকুণ্ঠলৈ আনিম, হয়নে? যেনেকৈ পানী তোলা কাঁইটডালে তললৈকে গৈ বাল্টিং এটা তুলি আনে, গতিকে সেইকাৰণে মোৰ নাম মুকুন্দ বুলি কৈছে। মোৰ মানে উদ্ধাৰকৰ্তা, কুণ্ড মানে গাঁত। মায়াৰ গাঁতত পতিত হোৱাজনক
যিয়ে উদ্ধাৰ কৰিব পাৰে তেওঁৰ নামে মুকুন্দ। মুকুন্দ বুলি নকওঁ জানো? মুকুন্দ মুৰাৰী। আৰু মু মানে উদ্ধাৰকৰ্তা, কুণ্ড মানে গাত, অৰ্থাৎ মায়াত গাতত পতিত হোৱা এই জয় বিজয়ক কোনে উদ্ধাৰ কৰিলে? কৃষ্ণই। কি ভাৱত উদ্ধাৰ কৰিলে? বিপৰীত ভক্তি। বৈৰীভাৱে চিন্তি বাহা মোক অল্পকালে পাইবা এহিলোক। গতিকে 3 জন্মত কি হ'ল? হিৰণ্যকশিপু, ৰাৱণ, কুম্ভকৰ্ণ, দন্তবক্ৰ, শিশুপাল। আৰু 3 জন্মত তেওঁলোকে উদ্ধাৰ পাই আকৌ তাত গ'ল। গতিকে তেতিয়ালৈকে আমিও আহি থাকিব লাগিব পৃথিৱীত, যেতিয়ালৈকে আমি বিধিৰ কিংকৰ হৈ থাকিম। বিধিৰ কিংকৰ মানে আমাৰ যেতিয়ালৈকে প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰ শেষ নহয়, এই পৃথিৱীত আহি থাকিব লাগিব। ইয়াকে কৈছে প্ৰাকৃততে যেন দেহ সম্বন্ধ ভৰিলে কওঁ, আকৌ শুনি মনে মহা দুখ মিলিলে কওঁ, কহিও ক গুৰুমূৰ বৃত্তনি কখন, তুমি বিনে সংশয় চেদিবে কণী হোক। আৰু এই বুলি কৈছে যে যেতিয়ালৈকে দেহত মমত বুদ্ধি যিটো নৰচ হয়, নিন্দা কৰিলে মহা দুখক পাৱে। আৰু এনেদৰে যেতিয়ালৈকে এই আমাৰ প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ দেহত মমতা, মই মুক্ত অহংকাৰ ভাৱৰ শেষ নহয়গৈ, যেতিয়ালৈকে আমি তেওঁৰ অংশ বুলি আপুনি নিজকে মানি ল'ব নোৱাৰোঁ, যেতিয়ালৈকে আমি তেওঁৰ চৰণত নিজকে অৰ্পণ কৰি দিব নোৱাৰোঁ, আহি থাকক পৃথিৱীলৈকে, আহি থাকিব লাগিব। তাৰমানে অহা যোৱা কৰি থকা হৈছে হাতীক গা ধোৱাৰ নিচিনাকৈ। আৰু যিদিনাখন বুজিব, আৰু সেইদিনাখন কি হ'ব? এই পৃথিৱীলৈকে আৰু আমি সাধাৰণ মানুহৰ দৰে আৰু অহাৰ দৰকাৰ নহ'ব। ইয়াত কৈছে যে বৈষ্ণৱৰ জন্ম হৈব কোনো অভিপ্ৰায়, আকৌ শুনি মোহৰ আনন্দ যেন নাই, জন্ম নহয় বাৰু সেইটো শুনা মুনিবৰ, দেহেন্দ্ৰে প্ৰাণহীন তাহাৰ সবাৰ, বৈকুণ্ঠ পৰ্যন্ত যত বসে নৰচয়, অহংকাৰ মমকাৰ নাহি একো হয়। আৰু যেতিয়ালৈকে মই মোৰ কৰি থাকিব, আপোনালোকে শৰীৰ ধাৰণ কৰি থাকিব লাগিব। আৰু যেতিয়া মই ঠাইত আমি, মোৰ ঠাইত আমাৰ হৈ যাব। ধৰকচোন আজি যিঘৰ সেৱকী গৃহস্থই 20 কেজি মগুমাহ লগাইছে, আৰু আমাৰ নামঘৰ সমিতিৰ পৰা 10 কেজি লগোৱা হৈছে। এতিয়া একেলগে 30 কেজি মগু ভিজাই পেলোৱাৰ পাছত এপাত যদি চেপেনা দিওঁ সেৱকীক, আপুনি দিয়ে 20 কেজি নালাগে, তাৰে 2 কেজি ভাগ কৰকচোন। আপুনি এতিয়া 20 কেজি মগুমাহৰ পৰা 1 পোৱা মগুমাহ ইয়াৰ পৰা পৃথক কৰকচোন, পাৰিব জানো? আমাৰ নামঘৰ কমিটিয়ে 10 কেজি মগু জিকাইছোঁ, সেৱকীয়ে 20 কেজি দিলে, 30 কেজি হ'ল। এতিয়া ডাঙৰ টৌ এটাত আমি জিকাইছোঁ, চেপেনা পাত দিছোঁ, চশমা পিন্ধি লৈছে। তেওঁ কওঁ, আপুনি যি মগু আনি দিছিল বিহপুৰীয়া বা নাৰায়ণপুৰ বজাৰ বা হাৰমতি বজাৰৰ পৰা, তাৰ পৰা মাত্ৰ 1 পোৱা মগুমাহ ছাইড কৰক। 1 পোৱা নালাগে, 100 গ্ৰামো ছাইড কৰিব নোৱাৰে। চাইজ একে, গোটেইকেইটা গোটা মগু বা ফলা মগু। এতিয়া গৃহস্থ সেৱকীয়ে তেওঁ দিয়া মগুমাহ ছাইড কৰিব পাৰিব নেকি? মইতো আমি হৈ গ'ল, মোৰতো আমাৰ হৈ গ'ল। তাৰমানে তেওঁ দিয়া 20 কেজি মোৰ আছিল, এতিয়া হয় 30 কেজিখিনি আমাৰ হ'ল, হয়নে? তেনে আমাৰ শব্দটোৰ পৰা মোৰটো ছাইড কৰিব নোৱাৰি। গিৰেকে ঘৈণীয়েকে দুইটা লগ লাগি সন্তান নহ'ল জানো? এতিয়া সন্তানটো গিৰেকে অকল কওঁ, এইটো মোৰহে ল'ৰা, মোৰহে চলি ক'ব পাৰিব নেকি? এইটো আমাৰ সন্তান, সমান সমান অধিকাৰ নাই জানো? হয়নে? কেতিয়াবা হাহাকাৰ লাগি যায়, কোৰ্টত কয় তাৰমানে, এই ছোৱালী তুমি মাৰ লগত যাবা না দেউতাৰ লগত যাবা? তুমি কাক বেছি ভাল পাওঁ? শেষত আৰু ক'ব আৰু মই দেউতাকো ভাল পাওঁ, মাকো ভাল পাওঁ, কিন্তু মই অকণমান মাক বেছি ভাল পাওঁ। কিমান ভাল পাওঁ? বোলে মই 10 মাহ 10 দিন মাক বেছি ভাল পাওঁ, কাৰণ সেইকেইদিন মই মাৰ পেটত আছিলোঁ। হয়নে নহয়? তাৰ বাদেতো সমান সমান, হয় নহয়? গতিকে কিন্তু সেইটো ক'ব পাৰিছে, কিন্তু সেই সন্তানটোৰ গাত মাকৰ বাপেকৰ তেজ দুইটা সমানে নাই নে? হয় নহয়? গতিকে যেতিয়া মই মোৰ শব্দটো নোহোৱা হ'ব, আমি হ'ব, অৰ্থাৎ সেৱকীয়ে অৰ্পণৰ সেৱা ধৰিলে। অৰ্পণ কৰোঁতে আমাক সভাপতি কি বুলি আশীৰ্বাদ দিলেগৈ? হেই ঈশ্বৰ, তোমাৰ সুবৰ্ণ ভাণ্ডাৰৰ পৰা এই দ্ৰব্য ক্ৰয় কৰি আনি ভকতত লাগিবৰ নিমিত্তে, ভগৱন্তত লগাবৰ নিমিত্তে সেৱকীয়ে অৰ্পণা কৰিছে। মই মূত্ৰ ছিদ্ৰ অহংকাৰ হ'ব পাৰে, মাৰি মৰক পীড়া পিচি দূৰ কৰি সেৱকীৰ সনৰ সদবাঞ্চিত পূৰণ কৰি ভগৱন্তই সামৰি ল'ব লাগে। গতিকে সেই নামঘৰৰ সীমাত মগুখিনি সোমাই দিয়াৰ পিছত আমাৰ হৈ গ'ল। আৰু অৰ্পণ নকৰিলে প্ৰসাদ নহয়। সেই গেলামালৰ গ্ৰচাৰী দোকানৰ
কি হৈ থাকিব, সি দ্ৰব্য হৈ থাকিব, হয় নাই? গতিকে অৰ্পণ কৰি দিলে সি প্ৰসাদত পৰিণত হয়। গতিকে ভিজাই থৈ পেলাই অৰ্পণ কৰোঁতে গৈছেগৈ মাহ প্ৰসাদ। আগতে মাহৰ সমানে চাউল দিছিল কাৰণে মাহ চাউল, হয় নাই? এতিয়া চৰু তলত যেতিয়া জুই দিব ৰাতিলৈকে কি হ'বগৈ, সি বৰপ্ৰসাদ, সিদ্ধ প্ৰসাদ। আৰু এই ভাগৱতৰ পাতত, গীতাৰ পাতত আৰু তালৰ কোবত হাতৰ চাপৰিত মুখেৰে যিখিনি ওলাই আছে এইখিনি হ'ল মহাপ্ৰসাদ, এইখিনিও প্ৰসাদ। এতিয়া ঘৰত আজৰি পৰত আপুনি লং পেণ্ট চাৰ্ট পিন্ধি টেবুলত থৈ পেলাই চেয়াৰত বহি পেলাই পঢ়ি থাকিব পাৰে, তেতিয়া কিন্তু এই পৰিৱেশ হোৱা নাই। কিন্তু ইয়াত একদম সম্পূৰ্ণ ভকতীয়া পৰিৱেশত, ভকতীয়া ভাৱেৰে আধ্যাত্মিক ভাৱত শৰণ ভজন লৈ নৈতিক আচাৰ কৰে নাই যাওঁ। মোৰ প্ৰেছ এটা আছে, মই ভাগৱত গীতা চব ছপাইছোঁ। এতিয়া মই প্ৰেছতটো বিক্ৰী নকৰোঁ, প্ৰেছৰ পৰা মই গুদামত লৈ যাম। গুদামত লৈ যাওঁতে লেবাৰকেইটাই ভাগৱতৰ ওপৰতে বহি লৈছে, এতিয়া গম নাপায় তাত ভাগৱত আছে নে, গীতা আছে নে, কোৰাণ আছে। বহি লৈ বাপেকে কাবা আখৈ নিতনিক দেও আহা এই বুলি কৈ পেলাই চাধা মাৰি গৈ আছেগৈ, হয় নাই? সিহঁতৰ কিন্তু অকণমানো পাপ হোৱা নাই। মোক যদি ড্ৰাইভাৰে কয়, অ' ছাৰ ভাগৱতৰ ওপৰতে বিহাৰীকেইটা বহি ল'লে নহয়, এতিয়া তাতে চাধা মাৰি গৈছে, একো নহয় দে, এই খালি মাটিত পেলাব নিদিবি। বোলে কি নহয়, বোলে একো নহয়, বোলে কেতিয়া পাৰি আৰু কেতিয়া নোৱাৰি, বোলে যেতিয়ালৈকে পাণবজাৰত আৰু হৈ লখিমপুৰত নেবেচে, বেচাৰ পাছত আনি পেলাই যেতিয়া নকয়গৈ, বোলে জেঠ মাহৰ পহিলা দিনাখনৰ পৰা নিয়ম মাফিক এজন ভকতক মাতি আনি ভাগৱতখন আৰম্ভণি কৰে। যেই ঠগাত থ'লে, নামঘৰত আগবঢ়াই দিলে, সেৱা সৎকাৰ কৰিলে, সেইদিনাখন কিন্তু আৰু নহ'ব, ভাগৱতখন আমি কাপোৰত লাগিবও নিদিওঁ। কিন্তু গুদামৰ পৰা মানে প্ৰেছৰ পৰা গুদামলৈকে নিওঁতে কিন্তু মানুহকেইটা তাৰ ওপৰতে বহি লৈছে। আগতেতো এইখন বাইণ্ডিং কৰোঁতে ভৰিৰে হেঁচা মাৰি ধৰে, চিলাওঁতে এক চিকুটো দুখ নাই, কাৰণ সিহঁতে একোডাল বুজি নাপায় এখন গীতা নে ভাগৱত নে কোৰাণ নে গ্ৰামাৰ, হয় নাই? কিন্তু যদি বুজি পায় তিনিটালৈকে নিহায়। কিন্তু যেতিয়া আমি সন্মানে আগুৱাই দিলোঁগৈ, তাৰপিছত কিন্তু নহ'ব, হয় নাই? গতিকে সেনেকৈ নামঘৰলৈকে এই দ্ৰব্যখিনি আগুৱাই দিয়াৰ পিছত ঈশ্বৰক লগাৰ পিছত সেইখিনি প্ৰসাদ হৈ যায়, হয় নাই? তো প্ৰসাদত সকলোৰে অধিকাৰ আছে। সেই প্ৰসাদখিনিত আৰু কলিতা শৰ্মা গোস্বামী, পাঠক হাজৰিকা, বৰা, ৰাজখোৱা হৈ নাথাকে, সেইখিনি ঈশ্বৰৰ প্ৰসাদ হৈ যায়, হয় নাই? যেনেকৈ নামঘৰত আগবঢ়াই দিয়া প্ৰসাদখিনিত উপাধি কোনো লাগি নাথাকে, আমি এখন আকাশৰ তলত, এখন পৃথিৱীত আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা বুলি ভাবিম, নহয় জানো? মগুকেইটাত লিখা থাকে নেকি আপুনি মাৰোৱাৰী দোকানৰ পৰা আনিছে নে বিহাৰী দোকানৰ পৰা আনিছে, হয় নাই? ঠিক তেনেকৈ কোন মাকে জন্ম দিলে, কোন স্কুলত পঢ়িলে, উপাধি কি, বয়স কিমান, পুৰুষ নে মহিলা, চব পাহৰি যাওঁ। আত্মা, আত্মা, সেই ভাৱনাত যেতিয়া আহিব, এনেকৈ ভাবোঁতে ভাবোঁতে এদিন যেতিয়া আহিব, মই ঈশ্বৰৰ অংশ, আমিও অংশ তোমাৰ, তুমি সৰ্বসাক্ষী আত্মা শিক্ষিকে কওঁ। মোক কিন্তু ঈশ্বৰে চাই আছে, মোক ঈশ্বৰে চাই থকা বুলি যিয়ে ভাবিব সি বেয়া কাম কৰিব নোৱাৰে। যিয়ে ভাবে মোক কোনেও দেখা নাই, তাৰ নিচিনা মূৰ্খ নাই। এটা বদমাছ ল'ৰাই, দুষ্ট ডেকা ল'ৰাই বাঁহৰ তলত গাভৰু ছোৱালীজনী বাট আগচি দিলে। দুৰ্ভাগ্যবশতঃ গাভৰু ছোৱালীজনী চকুৰে নেদেখে, দৃষ্টিহীন, তাই সতীত্ব নাশ কৰা হ'ল, তাই গৰ্ভৱতী হ'ল। চিকিৎসকে ক'লে এই যদি গৰ্ভপাত কৰে ছোৱালীজনী মৰি যাব, ক্ৰিটিকেল কণ্ডিশ্যন, কম বয়স, 8ত পঢ়ে মাত্ৰ। এতিয়া সন্তানটো সময়ত জন্ম পালে মাকজনী মৰি থাকিল। এতিয়া জন্ম হোৱা সন্তানটোৰ DNA টেষ্ট কৰিলে ডক্টৰে, কৰি পেলাই সেই এৰিয়াত থকা ডকাইতকেইটাক পুলিচে সন্দেহতে ধৰিলে, ধৰি পেলাই সিহঁতৰ DNA টেষ্ট কৰিলে, যাৰ লগত মিলি গ'ল তাক বাপেকে কোৰ্টত হাজিৰ কৰিলে ভাগৱতখনৰ গীতাখন দি, তই সঁচা কথা ক অমুকক, বোলে হয়। যিজনী অন্ধ ছোৱালী, সেই ছোৱালীজনীৰো সন্মুখফালে 7টা আৰু পিছফালে 7টা, 14টা কেমেৰা লগাই দিছে ভগৱানে। অৰ্থাৎ পুৰুষ মহিলা সকলোৰে শৰীৰত 14টা CC কেমেৰা থৈছে, সেই 14 সাক্ষী। অৰ্থাৎ যিয়েই তাইৰ লগত বদমাচি কৰক বা নকৰক, সেয়া তাইৰ গিৰিয়েকে হওক, খেলেকে এটা লম্পতে হওক, ছোৱালীজনীক শৰীৰ স্পৰ্শ কৰাৰ লগে লগে ছোৱালীজনীৰ ছালখনে সেই ডকাইতটোৰ ফটো তুলিয়ে ল'লে। ঈশ্বৰৰ বিচাৰ চাওকচোন, ছোৱালীজনী দেখাতহে অন্ধ, কিন্তু পাপটো জানো লুকাই থাকিল। এদিন সন্তানটো ডাঙৰ হ'ল, সন্তানটোৰ DNA টেষ্ট কৰা হ'ল, আৰু সেই অঞ্চলৰ আটাইতকৈ যিটো লম্পট ডকাইত তাৰ লগত DNA মিলি গ'ল, পৰিলে ধৰা। যেতিয়া মেডিকেলে আদালতে প্ৰমাণ কৰি দিলে সেই সন্তানটোৰ দায়িত্ব ল'ব সি বাধ্য হ'ল। পাপ লুকাই থাকিল জানো? তাকে কৈছে পাপে বাপেককো নেৰে। আৰু এদিন সময় লাগিব পাৰে, কিন্তু
পাপৰ উৰ ওলাবই, হয়নে? গতিকে এই পৃথিৱীত কোনোবাই ফাঁকি দি মিছা কথা কৈ সাৰি যাব নোৱাৰে। গতিকে এনেকৈ ধৰা পৰিবই, হয়নে? সেয়া বৈধ হওক অবৈধ হওক, গতিকে কোনো সাৰি যাব নোৱাৰে ঈশ্বৰৰ বিচাৰত। সেইকাৰণে যিয়ে ভাবে মোক কোনেও দেখা নাই সি এটা মহামূৰ্খ। ঈশ্বৰে মোক 14টা চকুৰে চাই আছে সেইজন বুদ্ধিয়ক। ঈশ্বৰে যেতিয়া চাই আছে মই পাৰিম জানো? গতিকে যতীন বাপে আগবেলা এটা উদাহৰণ দি গ'ল। শংকৰদেৱে এদিন ক'লে, পশুক নকৰিবা খৰ, পশুক নকৰিবা খৰ, মৰাও নানিবা জীয়াও নানিবা, সুদা হাতে নপঢ়িবা ঘৰ। কি ক'লে মাধৱ পুৰুষে? কল থৰুৱাৰ চুচনি এডাল ডিঙিত লগাই আনি কৈছে এইটো নৰপশু, হয়নে? কিন্তু এইবাৰ কি কৰিলে, এজন ভকতে তেওঁৰ ছোৱালীজনী গাভৰু হওঁতে এডাল ওখ ভীমকলৰ পুলি লৈ তাতে ছোৱালীজনী নোৱালে ধোৱালে। আৰু আয়তীসকলে ক'লে কলডাল যিটো মস্ত ওখ, এই ছোৱালীজনীৰ ভৱিষ্যতে দৰাটো বহুত ওখ পাখ হ'ব। এদিন সেই কলজোপা পকিল আৰু শংকৰদেৱক নি পেলাই কলথোক দিলে ভকতজনে। তেতিয়া শংকৰদেৱে ক'লে ইয়াৰে ওপৰৰ ৰাখি কল তুমি ঘৰত লৈ যোৱা, ল'ৰা ছোৱালী খাব। এতিয়া তাৰে চকুৰি কল চকুৰি ভকতক বিলাই দিলে। বিলাই দি শংকৰদেৱে ক'লে সকলোৱে কোনেও নেদেখাকৈ কলটো খাই বাকলিটো মোলাই আনিবা। আৰু 119টা বাকলি পালে, এটা বাকলি পোৱা নাই। মাধৱদেৱ দেৰিকৈ আহিছে। তেতিয়া শংকৰদেৱে মাধৱদেৱক ক'লে কলটো কিয় নাখালা? বোলে মই লুকুৱাবলৈকে ঠাই নাপালোঁ, পানীত ডুব মাৰিলোঁ তলত তুমি, ছালত উঠিলোঁ তাতে তুমি, চিলিঙত উঠিলোঁ তাতে তুমি, আতালত তাৰমানে বিচনাৰ তলত তুমি, কেঠাৰ তলত তুমি, তাৰমানে তুমি নোহোৱা ঠাই ক'তো নাই। মাধৱদেৱে তাৰমানে ক'তো লুকুৱাই খাব নোৱাৰে, সেইকাৰণে কলটো নোখোৱাকৈ, বাকলিটো নেচলাকৈ কলটো নোখোৱাকৈ লৈ আনিছে। তো মাধৱদেৱে গম পালে যে ঈশ্বৰক আৰু নিজক ফাঁকি দিব কোনো নোৱাৰে। গোটেই পৃথিৱীক টুপি পিন্ধাব পাৰিব, গোটেই পৃথিৱীক মিছা কথা কৈ ভাবিব পাৰিব, কিন্তু মানুহে ওপৰৱালাক ঈশ্বৰক ফাঁকি দিব নোৱাৰে যি হৃদয়ত আছে, আৰু নিজক নোৱাৰে। নিজেতো জানে তেওঁ সেই অপৰাধটো কৰিছিলে নে নাই। তেতিয়া সেইকাৰণে কৈছে মাধৱদেৱে, তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। আৰু মানুহে তাকে বুজি নাপায়, বেলেগক খুব ফাঁকি দিয়ে, কিন্তু দিয়া নাই, নিজকে ফাঁকি দি আছে, নিজকে ফাঁকি দি আছে। যিটো ল'ৰাই, ডেকা ল'ৰাই, যিটো গাভৰুৰ ছোৱালীয়ে পঢ়াৰ সময়ত নপঢ়ি ৰীল চাই সময় নষ্ট কৰিছে, থিতিঙালি কৰি সময় নষ্ট কৰিছে, খাদ্য তাত অখাদ্য খাই সময় নষ্ট কৰিছে, যি সময়ত শুব লাগে মোবাইল টিপি ৰীল চাই সময় নষ্ট কৰি আছে, হয়নে? ৰাতিপুৱা যি সময়ত সাৰ পাব লাগে সেই সময়ত ঘূৰি টোপনি যাই আছে, তেওঁ জানো পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিব? মাক দেউতাকে কৈছেগৈ আমিতো পৃথিৱীৰ পৰা গুচি যাম, তই নিজক ঠগাই আছ। কিন্তু নিজকে যে ঠগি আছে সেই ল'ৰাটো বা ছোৱালীটো বুজা নাই। যিদিনাখন বুজিব, চেতনা আহিব, সেইদিনাখন কিন্তু হাতত সময় নাথাকিব। কাৰণ মোৰ হাতত 1 লাখ টকা আছে, মই বিহপুৰীয়া বজাৰলৈকে বা লখিমপুৰ বজাৰলৈকে বা মই গোগামুখলৈকে বা গুৱাহাটীলৈকে গৈ ঘড়ীৰ দোকান এখনত যদি কওঁ যাই পেলাই, ডাঙৰীয়া মোক 1 ঘণ্টা সময় দিয়ক, মই লাখ টকা নহয় কোটি টকা ল'লেও 1 ঘণ্টা সময় কিনিব নোৱাৰোঁ, কিন্তু মই ঘড়ী কিনিব পাৰিম। হয়তো হীৰাৰে আখৰকেইটা লিখা, হয়তো সোণৰে চেইনডাল থকা, মইতো 10 লাখ টকীয়া ঘড়ী কিনিব পাৰিম, কিন্তু সময় কিনিব নোৱাৰোঁ, কাৰণ সময় যাই আছে। সময় কিনিব নোৱাৰোঁ। হাতত পকেটত টকা থাকিব পাৰে, আপোনাৰ বেংক বেলেঞ্চ আপোনাৰ কোটি টকা থাকিব পাৰে, কিন্তু পৃথিৱীত কোনেও সময় কিনিব নোৱাৰে, কাৰণ ঈশ্বৰে এদিন এৰাতিকৈ আমাৰ সময় লৈ গৈ আছে। আজিৰ কেঁচুৱাটো কালিৰ এদিনৰ বুঢ়া হ'ব। সেইকাৰণে কৈছে সময়ক যে মূল্য নিদিয়ে তাক সময়ে এনেকৈ মৰিয়াব সি জীৱনত থিয় হ'ব নোৱাৰিব। গতিকে পিতৃ মাতৃক সন্মান দিয়া দি, শিক্ষাগুৰুক দীক্ষাদিক সন্মান দিয়া দি, সময়কো সন্মান দিব, কাৰণ সময়ো এজন শিক্ষক। সেইকাৰণে শুক্ৰাচাৰ্যৰ সন্তান সন্দামৰ কয় হিৰণ্যকশিপুক ক'লে, বৰুণৰ পাশে থৈও কতকাল, আপুনি বয়স হইলে বুদ্ধি হইব ভাল। বৰুণ মানে কি বাৰু? জিভাখন। যেতিয়া আপোনাৰ ল'ৰাই কি ভাল কি বেয়া, কি কথা কি অকথা,
কি নীতি কি অনীতি, কি খাদ্য কি অখাদ্য জানিব, কি ৰীতি কি নীতি জানিব, তেতিয়া নিজক নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব। বৰুণৰ ভাষাত তাৰমানে জিভাখন নিয়ন্ত্ৰণ, হয়নে? গতিকে আপুনি বয়স হ'লে বুদ্ধি হ'ব ভাল। আৰু 14 বছৰ বয়সত কেনেকুৱা চিন্তা, 20 বছৰ বয়সত কেনেকুৱা চিন্তা, 26 বছৰ বয়সত কেনেকুৱা চিন্তা, চিন্তাবোৰো কিন্তু পৰিৱৰ্তন হৈ থাকে দেই। গতিকে যেতিয়া দুগ্ধপোষ্য সন্তান তাক কেঁচুৱা বুলি জ্ঞান কৰিব। যেতিয়া 12 বছৰ হোৱা নাই নাবালক, 12 বছৰ হ'ল সাৱধান হওক, ল'ৰাই হওক বা ছোৱালী হওক, চাবালক হ'ল। 12 বছৰৰ পৰা 19 বছৰলৈকে ল'ৰাই হওক বা ছোৱালী হওক আপুনি কিন্তু নিজৰ নিয়ন্ত্ৰণত ৰাখক। এই 19 বছৰলৈকে যদি লেকামডাল এৰি দিয়ে হাতছাৰা হ'ব। অৰ্থাৎ ক্লাছ 6ৰ পৰা 12 পাছ কৰালৈকে এইখিনি সময় জুই লগা সময়। এইখিনি সময়তে কক্ষপথচ্যুত হয়। এটা কক্ষপথ নাথাকে জানো? এই কক্ষপথৰ পৰা যদি এৰাই পৰে হাতছাৰা হ'ল। সি আৰু কোনোদিন শৰণ ভজনলৈকে নাহে, ভকতি মাৰ্গতো নাহে, মাক বাপেকৰ নাক কাণ কাটিব দেই। গতিকে এই সময়খিনি খুব জটিল সময়, কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণ। এইখিনি সময়তে ভৰি পিছল খায়, অবাতে বাদ হয়, অকথা কয়, অখাদ্য খায়, হয়নে? নীতি আৰু অনীতিত যায়, আচাৰেৰে ব্যভিচাৰ কৰে। আৰু এইখিনি সময়ত দৰকাৰ সংস্কাৰ। কিন্তু এতিয়া যেতিয়া কাণ সমনীয়া হ'ল ল'ৰাটো, আপুনি ভাই বুলি তাক ভাবিব লাগিব যে মোৰ ভাই। শুনা, যেতিয়া বিয়াৰ উপযুক্ত হ'ল তেতিয়া বন্ধু বুলি জ্ঞান কৰিব। বিবাহিত হ'ল এতিয়া মাতি আনি পেলাই ল'ৰাক বুজাব, ঐ ল'ৰা শুন, এতিয়া কিন্তু মোৰ দায়িত্ব নাই, বিয়া কৰালি, তোৰ সংসাৰ হ'ল, এতিয়া কিন্তু তই অকলশৰীয়া নহয়, তই আৰু এজনৰ দায়িত্ব ল'ব লাগিব। যেনেকৈ মই তহঁতৰ দায়িত্ব লৈছিলোঁ, এতিয়া কিন্তু মোৰ আভাল ভালে মাৰৰ দায়িত্বও ল'ব লাগিব। এই বুলি তাৰ কান্ধত দায়িত্ব দিব লাগিব। আৰু দায়িত্বৰ কথা যদি লাহে লাহে বুজাই নিদিয়ে, দায়িত্ববোধ ৰেছপনচিবিলিটি নাহিব দেই। গতিকে দায়িত্ববোধ যিদিনাখন জাগি উঠিব সেইদিনাখন সি আপোনাৰ বন্ধু হ'ব। এনেকৈ বয়সে বয়সে সময়ে সময়ে আপোনাৰ চিন্তাটো সলনি কৰি নিব লাগিব। কাৰণ আজি সেই খেলি ফুৰা অকণমানি ফ্ৰক পিন্ধাই দিছে ছোৱালী এজনী, 4-5 বছৰ হৈছে, কালিলৈকে হয়তো 11-12 বছৰ হ'ব, তাই গাভৰু হ'ব, হয়নে? তাৰপাছত তাই লাহেকৈ ফ্ৰক এৰি পেলাই মেখেলা চাদৰ ধৰিব, কলেজ যাব, এদিন BA পাছ কৰিব, এদিন বিয়া পাছো কৰিব, হয়নে? সদায় একেলগে দেখ মানে। আজিৰ সৰু ছোৱালীজনী অহাকালিৰ ভৱিষ্যতৰ মাতৃ। আজি যিজনী আইতা 60 বছৰীয়া 70 বছৰীয়া, সেয়া কিন্তু অতীতৰ সৰু ছোৱালীজনী আছিল। গতিকে আজিৰ সৰু ছোৱালীজনী ভৱিষ্যতৰ মাতৃ, আজিৰ আইতাজনী, আজিৰ মাতৃজনী অতীতৰ কিন্তু সেই অকণমানিয়ে ছোৱালীজনী। নাৰীক আৰু সন্তানক নিৰ্মাণ কৰা হয়। ছোৱালী হোৱাৰ লগে লগে ডাঙৰ হ'লে কি কৰে? কাণখন ফুটাই দিয়ে, বঙালী বিহাৰী মাৰু হ'লে নাকটোও ফুটাই দিয়ে, দিয়ে নে নিদিয়ে? গতিকে চুলিখিনি লম্বা কৰে, লাহে লাহে চেমিজটো গৈ ফ্ৰক হয়, ফ্ৰকটো গৈ চুৰিদাৰ হয়, চুৰিদাৰ গৈ মেখেলা চাদৰ হয়, হয়নে নহয়? আচলতে সেনেকৈ কাপোৰবোৰ দীঘল হৈ যাব লাগে। কিন্তু ঘূৰ কলিকাল যিমানে ডাঙৰ হৈ যায়, গুৱাহাটীত দেখিছোঁ কাপোৰবোৰ ওলোটাকৈ ছুটি হৈ আহে। পালে বুজি? গতিকে কাপোৰবোৰ আচলতে বয়স হোৱাৰ লগে লগে দীঘল হৈ যাব লাগে, হয়নে? এতিয়া পথাৰত যে আমি হালোৱাকেইটাৰহে আচলতে হালোৱাই দুটি আঁঠু, হয়নে? গতিকে কিন্তু বাকী গেৰুৱালেতো হ'ব লাগে। গতিকে বয়স হোৱাৰ লগে লগে দীঘল হৈ যাব, অভিজ্ঞতা বাঢ়ি যাবগৈ। আৰু এই কথাখিনি যে বুজি পাব, নিজৰ লাজ চৰম বুজি পাবগৈ, মৰ্যাদা বুজি পাবগৈ, আত্মবোধ বুজি পাবগৈ, দায়িত্ববোধ বুজি পাব। আৰু গম পাল তাৰ গতি লাগিল, তাৰ গতি লাগিল। ককা দেউতাই ঘৰৰ পৰা 55 কিলোমিটাৰ দূৰত পাম ধৰিছে। আৰু এদিন ককা দেউতাই কেঁকুৱা বাঁহখিনি, ধানখিনি গৰু গাড়ীখনত তুলি দি, বিৰাট বোলে ভাগৰ লাগিছে, মৰণা মৰা ভাগৰ, গৰুকেইটাক মানে গৰু মহ আছিল, পেৰা মহ, মহকেইটাক কৈছেগৈ, ঘৰলৈকে পোন বাট ল'বি, বাঘ ওলালে গুজৰিবি, জাঠি মই হাতত ল'ম, জুই আছে তলত, অকলে আছোঁ মই ওপৰত, গৈ থাক। বাঘে অৱশ্যে নাপালে, ককা আহি সাৰ পাইছে, তেতিয়া নিজৰ ঘৰৰ পদূলি মুখত মহে ৰৈ দিছে। অৰ্থাৎ সেই মহকেইটাও জানে ঘৰটো কোন। তাৰমানে সদায় অহা যোৱা কৰোঁতে কৰোঁতে সেই বাট
মহকেইটাই কিন্তু বেলেগৰ ঘৰলৈকে গাড়ীখন লৈ যোৱা নাই, ককাই কিন্তু ফস্তি মাৰি টোপনি মাৰি আহিছে। তে সেই নাকত নাকি লগোৱা মহকেইটাই যদি পাম ঘৰৰ পৰা খেতিৰ পৰা 55 কিলোমিটাৰ বাট ক'তো নলাত নপৰাকৈ পাহাৰীয়া নৈ পাৰ হৈ আহিও কিন্তু ঘৰ পহুচাই দিছে। ধানৰ বস্তা খহিও পৰা নাই, বাঘেও পোৱা নাই, ককাৰ টোপনিও ভাগা নাই। ক'ত? তাৰমানে যেতিয়া গতি লাগি যাব, দায়িত্ববোধ হ'ব, এৰিব পাৰিব তেতিয়া। এতিয়া মই অকণমান বাহিৰলৈকে যাম, মাৰক লৈ ঘৰখন চাবি, হয়নে? নিশ্চিন্ত মানে আপুনি যদি ঘৰৰ পৰা ওলাই আহিব লাগে, তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক সেই বস্তুখিনি প্ৰেক্টিকেলটো দিয়ক। আজি যেতিয়া প্ৰেক্টিকেলখিনি হ'ব, আপোনাৰ নিৰাপদ অনুভৱ। এতিয়া মই একদম চকু মুদি বাহিৰত যাব পাৰোঁ, আপুনি তেতিয়া মৰিও শান্তি পাব, নহ'লে কিন্তু মৰিও শান্তি নাপাব। গতিকে মৰিও শান্তি পাব লাগিলেকে কক্ষপথ তৈয়াৰ কৰি দিয়ক, এই অৰবিটটো। আৰু কক্ষপথ যদি তৈয়াৰ কৰি দিব পাৰে, আপোনালোকে সফল পিতৃ মাতৃ। গতিকে সফল পিতৃ মাতৃ সদায় কি বাৰু প্ৰশংসনীয় দেই। গতিকে আকাৰ ইংগিত কাক কয় শিকাই দিয়ক, নহ'লে কিন্তু আপোনাৰ ছোৱালীজনী যেনে আজি ইংগিত শিকাই নিদিয়ে, বিবাহিত জীৱনত কিন্তু তাই ইংগিত বস্তুটো বুজি নাপাব। ইংগিত কিন্তু ভাষাতকৈ বহুত ডাঙৰ বস্তু। নামঘৰৰ অৰিহণা ল'বলৈ এঘৰ ব্যক্তিৰ ঘৰত গৈছোঁ, স্বামীগৰাকী নাই, বিদেশত থাকে। আইগৰাকী আৰু গাভৰু ছোৱালীজনী বহি আছে, 18-19 বছৰ হ'ব, গৰম দিন যোৱা বছৰ, চুটি কাপোৰ পিন্ধি আছে। কৃষ্ণ! আইগৰাকীয়ে ডিঙিটো বেকা কৰি হাতখন দিছে, মোক কৈছেগৈ ৰাতি টোপনি ভাল হোৱা নাই, বাপ বহক, অৰিহণা কিমানকৈ তুলিছে। আচলতে মোক যদিও কৈ আছে ডিঙিটো যে বেকা কৰিছে, আচলতে জীয়েকক চিগনেল যে ভিতৰলৈকে যা, মেখেলা চাদৰ পিন্ধ, ট্ৰেখন ল, এঘটি পানী, গামোচা নানিবি, আলু দুটুকুৰ কৰিবি, 4ডাল ধূপ, কৃষ্ণ বুলি বাগৰি দিবি। আৰু 5 মিনিট পিছত ছোৱালীজনী মেখেলা চাদৰ পিন্ধি আমাক সেৱা কৰিছে। মই তাৰপিছত কৈছোঁগৈ, ঐ এই আপোনাৰ ডাঙৰ ছোৱালী নেকি? বোলে নহয়, এই যিজনী অলপ আগত যে এইজনীয়ে। অঁ, এতিয়া দেখোন ডাঙৰ ডাঙৰ লাগিছে। তাৰমানে মেখেলা চাদৰ পিন্ধি যেতিয়া তাই যেন বাই কেনেকুৱা লাগিছে। আচলতে ডিঙিটো সেনেকৈ কৰি ইংগিত দিছে, একো কথা কোৱা নাই। মাকক জীয়েকক কৈছে নেকি মেখেলা চাদৰ পিন্ধি বুলি পেলাই? ইংগিত। এই যে ইংগিত শিকালে, এই ইংগিত আইগৰাকীক স্বামীয়ে শিকাইছিল। আৰু সেই ইংগিত এদিন যেতিয়া বিয়া হ'বগৈ তাই, আমি কৈছোঁগৈ 5,000কৈ তুলিছোঁ দেই এইবাৰ, কাৰণ লখিমপুৰত আমাৰ বাৰ্ষিক অধিৱেশন, আমি এনেকৈ দিছোঁ। কিন্তু মই ধৰা বন্ধা নাই, পাৰিলে ভাল আৰু। তেতিয়া মানে আৰু তাই লাহেকৈ গিৰিয়েকক কি ক'ব গম পাইছে নাই? এনেকৈ চেফটি পিনৰ ওপৰতে 4টা আঙুলি থ'ব, তাৰমানে 4 এটা দিলেই হ'ল, গম পাইছে? গতিকে মানে কি আৰু ইংগিত মাকে নিশিকালে জানো? এদিন ইংগিতে কাম হ'ব, এদিন চকু পকাই লগ ধৰিব, যামনে মই, লাগেনে একো? কেতিয়াবা ভয়ো খুৱাব লাগে নহয়, খুৱাই নে নোখুৱাই? চিকনিৰ আগত বিদ্যা। গতিকে এদিন এচাত পৰিলেতো চিধা লাগি থাকিব, কাৰণ সৰুতে সাপে খালে ডাঙৰত কেঁচুলৈকে ভয়। গতিকে এনেকৈ ইংগিতো কামত আহে। গতিকে এনেকৈ আমি সদাচাৰ, বেদাচাৰ, লোকাচাৰ, আমি এইবোৰ আচৰণ শিকাব লাগিব। আৰু এইবোৰ আচৰণ শিকালে কি হ'ব? এইবোৰ কথা আমি কেনেকৈ শিকিলোঁ? আমি জনজাতীয় মানুহ, কিন্তু আমাৰ চাৰিওফালে জেনেৰেল মানুহবিলাক আছে। জেনেৰেল মানুহবিলাকক দেখি দেখি আমাৰ সোপাই শিকিলে, শিকি পেলাই এতিয়া আমি ট্ৰাইবেল নে জেনেৰেল কোনো ক'ব নোৱাৰে, হয়নে? গতিকে আচাৰ আচৰণৰ সংস্কাৰে মানুহক ST, SC, OBC এদিন আমি ভাবোঁ এই মাজৰ সীমাৰেখাডাল নোহোৱা হৈ যাক। মই এটাই কথা ভাবিম, আমি তেতিয়াহে আমি অসমীয়া বুলি নিজকে ক'ম, এখন আকাশ মূৰৰ ওপৰত এখন বসুমতী পৃথিৱীত আমাৰ উপাধি বাদ দি আমি ST, SC, OBC একো নহয়, আমি মানুহ। খালি চৰকাৰক আমি অনুৰোধ কৰিম, যিখিনি BPL, বিল' প্ৰভাৰ্টি লাইন, আৰ্থিকভাৱে যাৰ দৈন্যতা আছে তেওঁলোকক সহায় কৰক। তেওঁৰ উপাধি শৰ্মা গোস্বামী হ'ব পাৰে, কলিতা শৰ্মা হ'ব পাৰে, উপাধি যিয়ে নহওক, যাৰ আৰ্থিক অসুবিধা আছে তেওঁক সহায় কৰক। বাকী উপাধি অনুসৰি এই দিয়া এইবোৰ এদিন নিৰৰ্থক হ'ব, কাৰণ আমেৰিকা ইংলেণ্ডত যে আমি ST, SC দেখা নাই, সেইকাৰণে তেওঁলোক আগবাঢ়িছে। কাৰণ সংৰক্ষণ কৰিলেই জাতি এটাৰ বিকাশ নহয়। এই সংৰক্ষণৰ মনত বহুত ভেকু ভাওনা চলিছে, পিছত আপোনালোকে গম পাব দেই। গতিকে আমি বৈষম্য নিবিচাৰোঁ, আমি সাম্যবাদ বিচাৰিছোঁ। আমি বিচাৰিছোঁ সেনেকুৱা এখন ভাৰতবৰ্ষ য'ত কিউবাৰ দৰে চিকিৎসা সেৱা আৰু শিক্ষা খণ্ডত নিঃশুল্ক, য'ত মাচুলেই নাথাকিব। আমি কোনখন ভাৰতবৰ্ষত বাস কৰিছোঁ য'ত বুঢ়া মানুহে জানে, মোৰ কাষত বহি থকা বাপজনে দাঁত এটা উঘালিব গ'লে লখিমপুৰ মেডিকেল কলেজত 5,000 টকা লাগে, হয়নে? মোক সেইখন ভাৰতবৰ্ষ নালাগে, মোক সেইখন ভাৰতবৰ্ষ লাগে য'ত শিক্ষা আৰু স্বাস্থ্যখণ্ড
সম্পূৰ্ণ বিনামূলীয়া। আৰু তাকে যদি নকৰোঁগৈ, কাৰণ গুৱাহাটী ৰেল ষ্টেচনত যদি যায়, ডাঙৰ ডাঙৰ ৰেল ষ্টেচনবিলাকত যদি যায়, যিবিলাক কোটিপতি তেওঁলোকৰ কাৰণে বিশ্ৰাম কক্ষ আছে, তাত লিখা আছে ফাৰ্ষ্ট ক্লাছ AC ৱেইটিং ৰুম। যাৰ কোটি টকা আছে, যি ৰেলত ফাৰ্ষ্ট ক্লাছ টিকট কাটিব পাৰে, তেওঁলোক জিৰাব পাৰে। এখেত নাই, নোৱাৰে। এখেতৰ কি লাগিব? প্লেটফৰ্ম টিকট 50 টকা দি পেলাই আধা ঘণ্টা থাকিব পাৰিব। এখেতৰ টকাও নাই, ফাইনো ভৰিব লাগিব। আৰু যিজনৰ টকা আছে তেওঁ ফাইন ভৰিব নালাগে, জিৰাব পাৰিব। এজন সাম্যবাদ হৈছে, এজন সাম্যবাদ হৈছে। মোৰ দেউতা অসুস্থ মানুহ, কিন্তু যিহেতু BPL-ত পৰে, তেওঁ কিন্তু 50 টকা দি বৃদ্ধ হ'লেও প্লেটফৰ্মত আধা ঘণ্টাই থাকিব পাৰিব। তাৰপিছত কিন্তু RPF ওলাই দিব। কিন্তু যাৰ কোটিপতি, তেওঁ এটকাও ভৰিব নালাগে, টিকটটো দেখালে AC ৰুমত তেওঁ গোটেই দিনটো মানে হামি শিকতে বাগৰি থাকিলেও কথা নাই। কেনেকৈ সাম্য হ'ল? এখন দেশ এটাই যদি আইন হয়, তেতিয়াহ'লে আপোনালোকৰ কাষতে থকা অৰুণাচল প্ৰদেশত সোমাব লাগিলে নিৰ্দিষ্টত আপোনালোকৰ ল'ৰাটোৱে ইণ্টাৰভিউ দিব লাগে। ILP কিয় লাগে? যদি আমি সোমাব লাগিলে ILP লাগে, তেওঁলোকে আমাৰ ইয়াত সোমালে ILP কিয় নালাগে? এইটো কি ডাষ্টবিন? গতিকে তেওঁলোকে আমাৰ ইয়াত সোমাব লাগিলে ILP লাগক। মই তেতিয়া কওঁ বাংলাদেশী এটাও নাথাকিব, হয় নাই? তা কাটাতাৰ বেৰ কিয় দিয়া নাই এতিয়ালৈকে? বেৰ দিছে, ফুটা কিয় থৈ দিছেগৈ? জালখন হ'লেই নহ'ব, আঁঠুৱা লগাইছে ঠিকে, কিন্তু ইমান ডাঙৰ ডাঙৰ ফুটা থৈছে, আঁঠুৱাখন দিয়ে একো লাভ নাই, চব মহ সোমাই আহিছে, হয় নাই? আঁঠুৱাখন দিলেই নহ'ব, তাৰ ফুটাবোৰ মাৰিব লাগিব। গতিকে বাল্টিং আৰু কলতো যদি ফুটা থাকে, পানী থৈ লাভ হ'ব নাই? ওলাই দিয়ে গতিকে ফুটা কলৰ বাল্টিঙত যেনেকৈ পানী থৈ লাভ নাই, ফুটা আঁঠুৱাৰ তলত সোমাই পেলাই মাৰি থাকিব লাগিব, হয়নে? গতিকে এই আইনৰ সুৰুঙাবিলাকনে ডাঙৰ ডাঙৰ অপৰাধী কিন্তু সাৰি গৈ আছে। ভাৰত বাৰ্মা দেশৰ সীমান্তত মৰে বুলি ঠাইনে 133খন গাড়ী যোৱা 10 বছৰত ধৰিছে, ড্ৰাগছ আনিছে। কিন্তু এতিয়া নাগালেণ্ড, মণিপুৰৰ সেই থানাবিলাকত এখন গাড়ীও নাই। যিকেইখন গাড়ীত মানুহ মৰা ড্ৰাগছ আনিছিল, যি ড্ৰাগছ খাই পেলাই ডেকা ল'ৰাবিলাক মৰিছেগৈ, 133খন গাড়ী ধৰা হৈছিল। কিন্তু যোৱা বছৰ চেকিঙত গ'লো, এখন গাড়ীও নাই, চব মুকলি কৰা হ'ল। থানাবিলাকত জিপচি, মাৰুতি, ট্ৰাক, বাছ চব সোমাই আছে এক্সিডেণ্ট হোৱা। কিন্তু অসমৰ কোনোখন থানাত মই ডাঙৰ ডাঙৰ বাম্পাৰ থকা ডাম্পাৰ গাড়ী দেখা নাই। মানুহ মৰাৰ পিছতো কিন্তু ডাম্পাৰ গাড়ীবিলাকক ৰিলিজ দিয়া হয়। নাটকখন ক'ত মই কিন্তু নাজানো, পালে বুজি? গতিকে আইনখন যদি একেই, দেশ যদি এখনেই, বৈষম্য কিয়? মই ভাবোঁ এখন দেশ, এটা আইন, এটা টেক্স মুখেদি নহয়, হাতে কামে হ'ব লাগিব। গতিকে যিদিনাখন হাতে কামে হ'ব, আমাৰ জনপ্ৰতিনিধি যিবিলাক, কোনটো দলৰ ডাঙৰ কথা নহয়, যিবিলাক আমাৰ জনপ্ৰতিনিধি সচেতন হ'ব, আমাৰ ৰাস্তা ঘাটৰ সমানে উন্নয়ন হ'ব, সমানে উন্নতি হ'ব। আৰু নহ'লে কিন্তু আমি ৰামায়ণৰ সীতা আৰু মহাভাৰতত দ্ৰৌপদী হৈ থাকিম। যুধিষ্ঠিৰ ভাল হ'লে কিডাল হ'ব? যদি জুৱা খেলিব যায়, ভায়েকো যাব, পত্নীও যাব, জাতিও যাব, দেশো যাব, সম্পত্তিও যাব, চব চেচ। ইমান যদি ভাল হ'ল, সি বেটাই জুৱা খেলিব কিয় গৈছিল? ৰাম যদি ইমানেই ভাল, তেতিয়াহ'লে সীতাক আকৌ বনবাস কিয় দিলে? গতিকে প্ৰজাৰ অৱস্থা ৰামায়ণৰ সীতা আৰু মহাভাৰতৰ দ্ৰৌপদী। গতিকে চকু মোজা কুলি হৈ নাথাকিব। চকু মোজা যদি কুলি হৈ থাকে, ল'ৰা ছোৱালীৰ দুখ দেখি যদি আপোনালোকে দুখবিলাক যদি চিধা কৰিব নোৱাৰে, গান্ধাৰীয়ে চকুত পাতি বন্ধা কাৰণেই দুৰ্যোধন দুষাখন অত্যাচাৰী হ'ল। গতিকে সন্তানৰ যদি দুখ হৈছেগৈ, অলপ সময় খৰচ কৰি চিধা কৰি দিওঁ। স্বামী অন্ধ ঠিকে আছে, কিন্তু তুমিতো দেখিছিলা। গতিকে মমতাৰ অন্ধত পৰি পেলাই সন্তান কিন্তু দুৰাচাৰী হ'ব। আপুনিও কষ্ট পাব, কাষে পাজৰেও কষ্ট পাব, চবেই কষ্ট পাব। গতিকে ই সাংঘাতিক। গতিকে আমি এটা সুন্দৰ পৰিৱেশ পাব লাগিলেগে পিতৃ মাতৃৰ ওপৰত বহুত দায়িত্ব আছে, বহুত দায়িত্ব আছে। সেইকাৰণে বহুতে ভয়তে সংসাৰখনে নকৰে দেই। গতিকে সংসাৰখনত ল'ৰা ছোৱালী মৰম, চেনেহ, আদৰ, সহ্য, ধৈৰ্য গোটেইখিনি দিব লাগিব। সহ্য ধৈৰ্য যদি নাথাকে, লাও, জিকা, লেচেৰা, পটল, পুৰৈ শাক, ভাতকেৰেলা বগাই নে নবগায়? যদি জেং নিদিয়ে, হেদালি নিদিয়ে, বগাব জানো? গতিকে জেং আৰু হেদালি নহ'লে যেনেকৈ লতি বগাব নোৱাৰে, সেনেকৈ আপুনি নিজে হেদালি হৈ দিব লাগিব। আৰু তেতিয়া ইহঁতে বগাব চান্স পাব, ফলে ফুলে জাতিষ্কাৰ হ'ব।
কেতিয়াবা আপুনি আগফাল, কেতিয়াবা আপুনি পাছফাল, কেতিয়াবা গা হ'ব লাগিব, কেতিয়াবা ভৰসা দিব লাগিব, কেতিয়াবা সাহস দিব লাগিব, কেতিয়াবা ক'ব পাৰিবি কিয় নোৱাৰিবি কি। ভৰি ভঙা মানুহজনক যেনেকৈ নাৰ্ছে কয়গৈ পাৰিব দিয়ক, খাওকচোন, আপুনি নাখালে কেনেকৈ উঠিব। আপোনাৰ গাভৰু শ্ৰীমতী ঘৰত আছে, ল'ৰা ছোৱালী পঢ়ি আছে, আপুনি যদি হতাশ হৈ যায় নাখাই কালি মৰি থাকিব ইহঁত, আপোনাৰ তিৰোতা বিধৱা ল'ৰা ছোৱালী অনাথ হ'ব, উঠক জোৰ দিয়ক খাওক। কেতিয়াবা নাৰ্ছে ধমকিও লগাই দিয়ে, হয় নাই? আৰু শেষত মানুহজনে সুস্থ হয়, মই পাৰিম, মই পাৰিম, মই পাৰিছোঁ, লাঠিডাল এৰি দিয়কচোন, দুখো যাওক, পৰিলে আমি ধৰিম। এদিন লাঠি নোহোৱাকৈ আকৌ খোজকাঢ়িব, এদিন ভৰি ভঙা মানুহজনে আকৌ গছতো উঠিব, দৌৰিব দৰকাৰ হ'লে। গতিকে কেতিয়াবা ঠিক সেনেকৈ ভৰি ভঙা মানুহজনক, হাত ভঙা মানুহজনক নাৰ্ছে যেনেকৈ সাহস দিয়ে, আপুনি ল'ৰা ছোৱালীক সেনেকৈ সাহস দিব লাগিব। ফেইলহে কৰিছ, হয়তো ভালকৈ পঢ়া নাছিলি, জীৱনত আৰু বহুত পৰীক্ষা আছে, সেইবিলাকত যাতে এনেকৈ নহয়, অকণমান চেষ্টা কৰচোন। আৰু এনেকৈ যেতিয়া উৎসাহ দিবগৈ, মই ভাবোঁ আপোনালোকৰ সংসাৰৰ পৰাই এজন এজন মহাপুৰুষৰ জন্ম হ'ব। আৰু আমাৰ অসমখনক শংকৰ মাধৱে আগুৱাই থোৱাৰ দৰে আৰু আগুৱাই লৈ যাব। কিমতে ভকতি কৰিব তোমাত হৰিহ